এয়া ভাঙা টিভিতে কৃতিকাই দীপজ্যোতি কেওট দেখা দীপজ্যোতি দেখা সরি সর্দার বাকি নাই এসআর এডুকেশনৰ আজি ২৭,০০০ স্কাইপাৰ ইতিমধ্যে সমাপ্ত হৈছে। এই উপলক্ষে আমি আমাৰ ভাঙা টিভিতে কৃতিকাই দীপজ্যোতি ডেকাক আমন্ত্ৰণ জনাইছিলো। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ আগত দুআষাৰ দাঙি ধৰিবলৈ আৰু তেখেতৰ সুবিধা বাক্যৰে কিছু শাৰীখনত যোগাবলৈ ইতিমধ্যে তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আপোনালোক আহক, বাহিৰত থাকিব নালাগে, ইতিমধ্যে তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। গতিকে মই আমাৰ এছআৰ এডুকেশ্যনৰ স্বত্বাধিকাৰী ছাইদুৰ ৰহমানক বিচাৰিছো, আমি আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিব বিচাৰিছো। এয়া কৃতিকাই দীপজ্যোতি ডেকা, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এছআৰ এডুকেশ্যনৰ স্বত্বাধিকাৰী ছাইদুৰ ৰহমান। এয়া ধন্যবাদ। আমি এইবাৰ আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছো প্ৰাঞ্জল ডেকা, তেখেতে ভিডিঅ' কৰি আছে, তেখেতকো আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছো। দিলৱাৰ হুছেইনে আদৰণি জনাব প্ৰাঞ্জল ডেকা। ধন্যবাদ। হাত চাপৰি লাগে আপোনালোকৰ। সুন্দৰ। আমি মাইক্ৰফোনটো আমাৰ সকলোৰে মৰমৰ অতি চেনাৱৰ আদৰৰ কৃতিকাই ভাঙা টিভিৰ দীপজ্যোতি ডেকা দেৱক। নমস্কাৰ। আমাৰ এই যি অনুষ্ঠান ইয়াত সহায় সহযোগিতা কৰাৰ বাবে ৱাইডুকক আমি ধন্যবাদ জনাইছো আৰু তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব আব্দুল আলী। এয়া ৱাইডুকক আব্দুল আলীয়ে এখন ফুলাম গামোচাৰে সম্বোধনা জনাইছে। এতিয়া মই ৱাইডুকক মাইক্ৰফোনটো আগবঢ়াইছো। মই এছআৰ এডুকেশ্যনৰ স্বত্বাধিকাৰী এছআৰ ছাইদুৰ ৰহমান ডাঙৰীয়াক ধন্যবাদ জনাইছো, লগতে তেখেতৰ লগত ওতঃপ্ৰোতভাৱে আজিৰ কাৰ্যসূচী চলাই নিয়াত সহায় সহযোগিতা কৰি থকা ব্যক্তিসকলকো। এতিয়া মই মাইক্ৰফোনটো আমাৰ কৃতিকাই বুলিয়ে কৈছো, কৃতিকাই পেলাই আগবঢ়াই দিছো। নমস্কাৰ। নমস্কাৰ। ভাল লাগছে এইফালে ইমান ধুনীয়া এটা অনুষ্ঠান, ইমান ধুনীয়া এটা পদক্ষেপ লৈছে আমাৰ ভাইটিয়ে, আৰু ইমান ধুনীয়া এটা এছআৰ এডুকেশ্যন তোমালোকে ইমান ধুনীয়াকৈ পঢ়িছা ঘৰতে, বেলেগলৈ যাব লগা হোৱা নাই, হয়নে নহয়? আমি চাকৰি মাৰি ক'ৰবাত লাগি গৈছিলো, এইফালে পঢ়িছিলো যে ধুনীয়াকে। এতিয়া ৯০ টকা ১০ আৰু ১০০ টকাও নহয়। গতিকে তোমালোকে পঢ়িছে ইয়াতে ভালকে নাম ল'বি, ভালকে নাম কৈছা, হয় নে? ভালকে পঢ়িছিলে নাই ছাৰে? পঢ়িছিলে ভালকে? আৰু অনলাইনতো খুৰীহঁতো আছে। খুৰীহঁত ভালে আছে নে? মই খুৰীহঁতক পঢ়াব লাগিব বুলি ভাবিছিলো। আৰু খুৰীহঁতেও ছোৱালীবিলাকক পঢ়াবি, গতিকে ছোৱালীবিলাকে আকৌ খুৰীহঁতক পঢ়িলে কথা নুশুনেতো। ছাৰে বঢ়িয়াকে শিকিছে আছে, তোমালোকে বঢ়িয়াকে নাম কৈছা। ইয়াৰ আগৰ বছৰো ধুনীয়াকে ছোৱালীবিলাকে পাছ কৰিছে, হয়নে নহয়? তোমালোকে এতিয়া পঢ়া নে নপঢ়া ঘৰত? মোবাইলত বেছিকে চাই নেকি? মোবাইলটো চাব অলপ পাইছোন, আৰু অনলাইনতে যিহেতুকে ক্লাছ হয়, অনলাইনত ভালো পায় বেয়া পায়। গতিকে তোমালোকে পঢ়িবি। আৰু ইমান ধুনীয়া এটা অনুষ্ঠান ঘৰৰ ওচৰতে হোৱাৰ কাৰণে তাত বহুত বহুত বিচাৰিলো। এতিয়া আমাৰ নিজৰ চলি এই ক্লাছৰ পৰা ইয়াতে এখন ডাঙৰ এটা অনুষ্ঠান হওক, তাৰ কাৰণে মানে আশীৰ্বাদ কৈছো। আৰু এইখিনি এতিয়া সৰুকে যাব লাগিব, মানুহবিলাক সৰুৰ পৰাহে ডাঙৰ হয়। আগৰ এই কালিয়াপাৰা আৱশ্যকা অঞ্চল নাই, বহুত উন্নত হৈছে এতিয়া, হয়নে? তোমালোকে এতিয়া নাম কৰিব লাগিব, পঢ়িবি পাৰিবি নাই? নাম কৰিবা নপঢ়া সামাইছো ভালকে। ঘৰত যায় আৰাম কৰা নেকি? ঘৰত যদি আৰাম কৰা গোটেই জীৱনটো হাৰাম হ'ব। সেইকাৰণে আমি নপঢ়িলো কাৰণে আমি এতিয়া ঘূৰি ফুৰা লগা হ'ল। যদি আমি পঢ়িলো হয়, তেতিয়া আমিও ডাঙৰ মানুহ হ'ব পাৰিলো হয়। সেইকাৰণে আজিকালি চব প্ৰতিযোগিতা যোগ হৈছে। তোমালোকে পঢ়িব লাগিব, ঘৰতো পঢ়িব লাগিব, ছাৰে যি কয় তাকে শুনবাও লাগিব। তাৰপিছত আব্বা আমিয়ে যি কয় তাকো শুনবা লাগিব। মাষ্টৰবিলাকে যি কয় স্কুলত শিকোৱে যি, আৰু ছাৰত আহি শুনবা লাগিব নোৱাৰিলা, হয়নে নহয় বাৰু? আৰু ভাল লাগছে গোটেইবিলাকক খুৰীহঁতক লগ পালো, আমিও তাক শুভেচ্ছা জনালো, হয়নে? আৰু এতিয়া ইমান ধুনীয়া এটা অনুষ্ঠানত ময়ো আহি পেলাই তোমালোকক ইমান ধুনীয়াকে পাইছো আজি, সেইকাৰণে ভাল লাগছে। এইফালে ক'ত বহিম আৰু এছআৰ এডুকেশ্যনৰ আজি তাৰমানে যুৱকজন এইকাৰণে হ'ল আজি ২৭,০০০ ছাবস্ক্ৰাইবাৰ হ'ল, হয়নে নহয় বাৰু?
এয়া বেছি দিনো হোৱা নাই 1 বছৰ 27,000 কিন্তু 27,000 পোৱাটো ধেমালি নহয় ইউটিউবত গতিকে তাৰ চেনেলটো আগবাঢ়ি যায় SR এডুকেশ্যন লগতে পঢ়াৰ ক্ষেত্ৰত যি ধুনীয়াকে তোমালোকক ক্লাছ দিয়াৰ লগতে বঢ়িয়াকে ভিডিঅ'বিলাক বনাই বুজাব হয়নে কিছু আমাৰ ভিডিঅ'বিলাক হ'ল মনোৰঞ্জন দিয়ে আমি এইবিলাক শিক্ষা দিবা নোৱাৰো আমি যিহেতুকে নপঢ়িলোৱে এই বঢ়িয়াকে পঢ়ি পেলাই তোমালোকে ইমান ধুনীয়া এটা স্থান দিছি সেইকাৰণে ভাল লাগছে এটা চাৰ কাৰণে এটা হাতৰ চাবি লাগে বহি থাকাইতে আকৌ হাতে দিবা আনা এতিয়া ভৰি দি মাৰি মাইনা হাতো আছে তোমালোকৰ মাইনাকেইটা পঢ়া নে নপঢ়া পঢ়ি যাওঁ ভালকে চাৰে হেৰি কৰি নে ভালকে এতিয়া কি কবি তুমি সকলোৱে ভাল পাইছে অলপ মানে মনোৰঞ্জন লাগে গতিকে দাদাই অলপ মনোৰঞ্জন কৰিলে ভাল লাগিব আৰু মই একেবাৰে মনোৰঞ্জন কি দিমে ডবৰডবি কাজিয়া কৰি দিলো হেৰা একেবাৰে সুবিধা আৰু যিহেতুকে শিক্ষামূলক অনুষ্ঠান হয়নে নহয় বাৰু শিক্ষাৰ ক্ষেত্ৰত ইমান ধুনীয়াকে যদি বিহু ফাংচন হলে কিবা অনুষ্ঠান হলে তেতিয়া যিহলে কৈ থব পাৰিব হয়নে মোৰ মাষ্টৰ আনে লাগি আৰু ইমান ধুনীয়াকে মই আহিলো আৰু মই আহি কি কৰিব পাৰো নাজানো ধুনীয়াকে ভিডিঅ' কৰি ৰাখিছো ভিডিঅ'টো আৰু আজি ইমান ধুনীয়া এটা অনুষ্ঠানত মোকো নিমন্ত্ৰণ জনোৱাৰ বাবে সমূহ ল'ৰা ছোৱালীৰ লগতে গাঁওবাসীৰ লগতে আমাৰ ছাৰ কি নাম হৈছে ছায়েদুলকো বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা দাদাসকলক ধন্যবাদ আৰু হয় বহুত বহুত ভাল লাগিল আপোনাৰ ল'ৰাই ইমান ধুনীয়া এটা পদক্ষেপ হাতত লৈছে ছোৱালীবিলাক বেয়া ফেলা নাযায় ফেলাই নিজে ঘৰতে এখন স্কুলৰ নিচিনা এটা মহান অনুষ্ঠান দান কৰিছে তাৰ কাৰণে আপোনালোকো বহুত বহুত ধন্যবাদ ভাল লাগে নাই বাৰু ল'ৰা ছোৱালী এইখিনি সফলতা আৰু তুমি যেতিয়া শিক্ষা দি আছা ল'ৰাকেইটা এই ল'ৰাকেইটাই ডাঙৰ হৈ তোমাক এটা হলে নাম ল'ব হয় নে নহয় বাৰু সেইকাৰণে ভাল লাগছে বৰ্মা ভালে আছে নে আজি গোটেই নিমিলিয়া হৈ আছে ঘৰ নিচিনা হৈ আছে মামাই মাৰি আৰু বৰ্মাহঁতে এতিয়া সহায় সহযোগিতা কৰিছে কাৰণে চলিও এতিয়া আগবাঢ়ি গৈ যাব পাইছে হয় নে নহয় বাৰু আৰু গাঁওবাসীৰ সহায় সহযোগিতা ঘূৰাই ঘূৰি হাত দেৰা হাত তোমালোকে কৃষকৰে আছে নেকি আৰু কিবা চলি দিলা ঘূৰি হাত তোমাৰ পেঞ্চৰ ওপৰত উঠি দেখোন কোন কোন লাগিব তোমাৰ এটা আছে পিছফালে তিনিকেইটাৰ মাজত দাদা এইফালে আহে চলি কৰি লৈ আছা এইটো চলি বাৰু ডাঙৰ হোৱা নাই আছে গতিকে দাদাই বৰ হাঁহি আছে ঢকালৰ লগত পুলিচে তালৈ চলি নহয় তেতিয়া আমাৰ বুঢ়িয়া গাড়ী হৈ পেলাই মই হয় কাৰণ ভাল লাগিল আহি পেলাই আপোনালোকে ইমান ধুনীয়াকৈ ল'ৰাকেইটাক উৎসাহিত কৰি আছে সেইকাৰণে ভাল লাগছে আৰু গোটেই দাদাটোকো ধন্যবাদ দিছো দাদা মাৰি থাকে আৰু ইমান ধুনীয়া এটা অনুষ্ঠানক আপোনাকো ধন্যবাদ দিলো বহুতখিনি ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ কাৰণে ময়ো আহিলো ল'ৰা ছোৱালীকেইটাক উৎসাহিত কৰিব দিলো তোমালোকক বহুত বহুত শুভেচ্ছা জনালো এতিয়া ভালকে পঢ়বি ভাল মানুহ হবি মোবাইলো চাবি মোবাইলত ভালো পায় বেয়াও পায় গতিকে ভাল বস্তুখিনিহে তোমালোকে চাবি গতিকে এতিয়া চাৰে বস্তুখিনি হেৰি কৰিছে ক্লাছ শিকি আছে তাতে ক্লাছটো চাবি আৰু আজি এতিয়া 27,000 ছাত্ৰছাত্ৰী হিচাপে এটা কেক কাটিম আমি কাটিব লাগিলে নাই বাইদেউ ক'ব লাগে SR এডুকেশ্যনত জয় বুলি বঢ়িয়া ভাল লাগছে আহি তোমালোকৰ মাজত লাগি আৰু তোমালোকে ভালকে পঢ়িবি বুলি মই কৈ আছো ভাইয়াবতী আমি তাৰমানে যিটো থাকে তোমালোকে শুনাই মোবাইলত চাই থকা নহয় ভালটো চা বেয়াটো চা সেইকাৰণে তোমালোকক ভালখিনি ক'লো গতিকে তোমালোকে বঢ়িয়াকে পঢ়িম বুলি আশা কৰিলো আৰু যদি তোমালোকে পঢ়িবলৈ ভালকে ৰিজাল্ট কৰা নাম কৰা তেতিয়াহ'লে আমি আহিম আকৌ তোমালোকক সম্বৰ্ধনা দিব লাগে আহিব লাগিলে নাই তোমালোকে হ'ল আমাৰ এই দৰং জিলাৰ লগতে কালিয়াপাৰা অঞ্চলৰ আলোচনা অঞ্চলৰ ভৱিষ্যত আৰু তোমালোকে আমাৰ নিজৰ মানুহ নিজৰ ল'ৰা ছোৱালী গতিকে এয়া আজি SR এডুকেশ্যনত 27,000 ছাবস্ক্ৰাইবাৰ হোৱা আজি ধুনীয়াকে এইটো গতিকে কম দিনত যাতে 1 লাখ হৈ তাৰে কামনা কৰিছো 1 মিলিয়ন হৈ তাৰে কামনা কৰিছো আৰু তোমালোকৰ লাগমাত্ৰ সহায় সহযোগিতা গতিকে ভাল লাগছে আমি তাকে কি কাটি ধুনীয়াকে 27,000 ছাবস্ক্ৰাইবাৰ আমি এইটো মুকলি কৰিম ইতিমধ্যে আমাৰ মাজত গীতিকাৰী দীপজ্যোতি ডেকাই আপোনালোকৰ আগত হাঁহি ধেমালিৰ পৰা যোগালে ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ কথাও তেওঁ ক'লে আমাৰ সকলোকে অলপ হাঁহি ধেমালি কৰালে ইতিমধ্যে SR এডুকেশ্যনৰ 27,000 ছাবস্ক্ৰাইবাৰ হোৱাৰ হেতুকে আজি আমি কেক কাটিব বিচাৰিছো কেকটো ইতিমধ্যে আমাৰ মঞ্চত
আপোনালোকে দেখিছে আজি মানে ৭০০০ ছাবস্ক্ৰাইবাৰ হোৱা SI এডুকেশ্যন খুব ধুনীয়া এটা ইউটিউব চেনেলৰ লগতে এটা ধুনীয়া শিক্ষা অনুষ্ঠান ইয়াতে ইউটিউবত তাৰমানে ৭০০০ ছাবস্ক্ৰাইবাৰ আজি কমপ্লিট হ'ল গতিকে সেইকাৰণে ময়ো আহিলোঁ আৰু ল'ৰা ছোৱালী উৎসাহিত কৰালৈকে আহিলোঁ আহি সঁচাকৈ ভাল লাগিল আৰু এই ধুনীয়াকৈ অনলাইনত ক্লাছ দি আছে মাত্ৰ 99 টকাত আৰু কিছুমানে যদি পইচা পাতি কিমানৰ তেতিয়া এনেই পঢ়াই আছে সেইকাৰণে ভাল লাগছে বহুত বহুত শুভেচ্ছা থাকে 99 টকাতে মানে সকলো সুবিধা হয় এতিয়া দুখীয়া ছাত্ৰ ছাত্ৰী আছে পইচা দিব নোৱাৰে ওচৰত টিউচন নষ্ট নাই তেনেকুৱা মানে অসমৰ সকলো ছাত্ৰ ছাত্ৰী আছে যিবিলাক মানে দুখীয়া হয় ছাত্ৰ ছাত্ৰী বেছি মানে ইয়াত জড়িত হৈ আছে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো ছাত্ৰ ছাত্ৰী আছে প্ৰায় 500+ ষ্টুডেণ্ট বৰ্তমান জইন হৈছে বহুতখিনি ভাল এটা কাম হাতত লৈছে এই পদক্ষেপ হাতত লৈছে ঘৰত ধুই ৰাখিবলৈ ল'ৰা ছোৱালী এনেকুৱা এটা শিক্ষা অনুষ্ঠানৰ কাৰণে এই হাতত লোৱাৰ কাৰণে আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল এই চব ল'ৰা ছোৱালী কিমান আছে ইয়াতে ধুনীয়াকে ইয়াতে আহে তোমালোকৰ পৰিচয় নাই ভালকে ভিডিঅ' হৈ আছে কি কবি তোমালোকে ভিডিঅ'ত পঢ়া নাই বুলি কোৱা ভাষাটো মনে মনে আছে দেখোন আৰু যদি কোনোবাই জইন কৰিব ইচ্ছা কৰে তেতিয়াহ'লে SI এডুকেশ্যন ইউটিউবত আপোনালোকে পাব লগতে অনলাইন ক্লাছ হৈ থাকে অফলাইনো হয় অনলাইনো হয় গতিকে আপোনালোকে জইন কৰিব পাৰে ইউটিউব চেনেলটো আজি ৭০০০ ছাবস্ক্ৰাইবাৰ হ'ল গতিকে কম দিনত 1 লাখ হওক তাৰে কামনা কৰিব বহুত বহুত শুভেচ্ছা থাকিল আৰু এতিয়া কেক কাটি ৭০০০ হয় ছাবস্ক্ৰাইবাৰ আমি কেকটো কাটিবলৈ হাতত প্লাষ্টিকৰ এখন সঁজুলি আমি ইতিমধ্যে দীপজ্যোতি ডেকাৰ হাতত অৰ্পণ কৰিছোঁ SI এডুকেশ্যনৰ চৰকাৰী চাইডৰ ৰহমান আৰু দীপজ্যোতি ডেকা তেওঁলোক তিনিজনে কাটিছে খাব লাগিব কেকটো খাব লাগিব এইবিলাক দিলে বেয়া হ'ব নাকিবা কেকটো খাব লাগিব নহয় আৰু নামাৰিবা কেকটো খাব লাগিব নামাৰিবা আৰু তামোলা চামোলা খাই দি তোমালোক নাযাবা হে চাহৰ লগত আছে কেক তোমালোকে চাহৰ লগত খাবা কোনো নাযাবা আপোনালোক ওলাই নাযাব আৰু মই ছাত্ৰ ছাত্ৰীসকলক কৈছো তোমালোক নাযাবা আৰু আপোনালোকো ওলাই নাযাব চাহ আছে আৰু কেকো খাব সুন্দৰ পদক্ষেপ SI এডুকেশ্যনৰ ২৭,০০০ ছাবস্ক্ৰাইবাৰ হোৱাৰ হেতুকে আজি কেক কাটি আপোনালোকৰ ওচৰত হাঁহি ফূৰ্তি কৰিছো ইতিমধ্যে দীপজ্যোতি ডেকা পিটিকাই তেখেতে আহি আপোনালোকৰ আগত হাঁহি ধেমালিৰ খোৰাক যোগালে শিক্ষক চাইদুৰ ৰহমানক উৎসাহিত কৰিলে ছাত্ৰ ছাত্ৰীসকলক সুন্দৰভাৱে পঢ়া শুনা কৰিবলৈ উপদেশ দিছে গতিকে আমি এনেকে থাকিব লাগিব হাঁহি ধেমালি কৰিব লাগিব পঢ়া শুনা কৰিব লাগিব আমাৰ পিটিকাই আমি আমন্ত্ৰণ জনোৱাৰ পিছত তেখেতে আহি আমাক উৎসাহিত কৰাৰ বাবে আমি SI এডুকেশ্যনৰ তৰফৰ পৰা আমি তেখেতক ধন্যবাদ জনাইছো লগতে আমাক সুন্দৰভাৱে সহায় সহযোগিতা আগবঢ়াইছে প্ৰাঞ্জল ডেকা তেখেতকো আমি আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছো পিটিকাই আমি আচলতে সকলোৱে জানো ডেকা বুঢ়া সৰু ল'ৰা ছোৱালী সকলোৱে জানো আমি ভাঙা টিভি খ্যাত পিটিকাক আমি সকলোৱে চাওঁ টিভিত চাওঁ মোবাইলত চাওঁ গতিকে তেখেতে আহি আমাক উৎসাহিত কৰিলে আমি তেখেতক ধন্যবাদ জনাইছো আমি আকৌ পিছৰ ফালে তেখেতক বিচাৰিম কিছু অনুষ্ঠানত তেখেতক বিচাৰিলে আজি যেনেকৈ আহি তেখেতে আমাক উৎসাহিত কৰিলে এনেদৰে উৎসাহিত কৰিব বুলি আমি SI এডুকেশ্যনৰ পৰা আমি আশা কৰিছো লগতে আমাৰ গাঁওবাসী ৰাইজৰ তৰফৰ পৰা আমি আশা কৰিছো ধন্যবাদ আমি আজি আৰু এতিয়া বৰ্তমান অনুষ্ঠানটো খুব সুন্দৰকৈ হৈ গ'ল আৰু বহুত বহুত ভাল লাগিল আহি পেলাই আমাৰো
আৰু পৰৱৰ্তী সময়ত 1 লাখ হ'লে তেতিয়া আমি ভিডিঅ' লৈ আহিম আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি SR এডুকেশ্যন এই চেনেলটো আগুৱাই দিব বুলি আশা কৰিলোঁ আৰু কম দিনত যাতে এই ডাঙৰ চেনেল হৈ ইয়াতে যাতে লাখ লাখ চলিয়ে যাতে ইয়াতে ক্লাছ লয় তাৰ কাৰণে মই বহুত শুভেচ্ছা লগতে মই এইটো ভিডিঅ' অসমত দিম যাতে সকলো ল'ৰা ছোৱালীয়ে ইয়াতে জইন কৰক হ'বনে নাই বাৰু তোমালোকৰ এটা ফেন হ'ব হয়নে সেইকাৰণে তোমালোকে পঢ়িবি আৰু সদায় তোমালোকে ছাৰ আমাৰ বি যি কয় চববিলাক শুনিবি দেই এতিয়া আমি ইয়াৰ পৰা যাম আমি ইয়াতে আন্ধেৰি ঘাটত অনুষ্ঠান আছে তোমালোকৰ আহিলোঁ বহুত দিনৰ পৰা কৈ আছিলোঁ সেইকাৰণে আহি ভাল লাগিল আৰু পঢ়িবি ভালকে বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ ধন্যবাদ আৰু আপোনালোক নাযাব চাহৰ ব্যৱস্থা আছে তেওঁলোকে চাহৰ ব্যৱস্থা কৰিছে আপোনালোক নাযাব চাহ খাই যাব আজিৰ অনুষ্ঠানটি আমি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ